নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম মনিটৰৰ অন্য এটি ফ্ৰেছ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল মক টেষ্ট। বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মক টেষ্টনো কি? এই মক টেষ্টটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমাক কিয় দিলে তাৰ বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, মক টেষ্টৰ বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ যে মক টেষ্টৰ কোনো এটা এনেকুৱা এক্সাম নহয় যে আমি কিবা লিখিব লাগিব, আমি কিবা কুৱেশ্যন পেপাৰ পাম। জাষ্ট গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমাৰ অনলাইন এক্সামৰ দিনাখন যাতে আমি প্ৰব্লেমত নপৰোঁ তাৰ কাৰণে মক টেষ্ট এক্সাম পাতিছে, যাতে আমাৰ প্ৰেক্টিচ হয়, যাতে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামৰ দিনাখন আমি জাষ্ট কোনো কুণ্ঠাবোধ নকৰাকৈ, হেজিটেশ্যন বোধ নকৰাকৈ আমাৰ পেপাৰখন আপলোড কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল, আমাৰ এই মক টেষ্ট এক্সামটো দিবৰ কাৰণে আমাক লাগিব A4 সাইজ পেপাৰ 10খন লাগিব, আৰু এই 10খন A4 সাইজ পেপাৰ ধুনীয়াকৈ এটা PDF ফাইল কৰিব লাগিব। সেই PDF ফাইলটোৰ MB 5 MB হ'ব লাগিব, নাইবা 5 MBতকৈ কম হ'ব লাগিব, মুঠতে 5 MBৰ বেছি হ'ব নালাগিব। আৰু এই PDF ফাইলটো ক'ত কেনেকৈ আপলোড কৰিম তাৰ বিষয়ে সকলো ভিডিঅ'টো বিতংভাৱে আলোচনা কৰিম। আৰু মক টেষ্টৰ যিখন SOP আছে সেই SOPখনৰ বিষয়ে সকলো আলোচনা নকৰোঁ, কাৰণ আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই যিমান পাৰোঁ কম সময়ৰ ভিতৰতে এই মক টেষ্টৰ বিষয়ে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো জাষ্ট স্কিপ নকৰাকৈ চাই যাব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি আমাৰ এই অসম মনিটৰ ইউটিউব চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপি দিব, যাতে আমাৰ অসম মনিটৰ আহিবলগীয়া নতুন নতুন ফ্ৰেছ ভিডিঅ' নটিফিকেশ্যন আপোনালোকৰ তাত অতি সোনকালে গৈ পায়। চ' বন্ধু বান্ধৱীসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে মক টেষ্ট এক্সামটো দিবৰ কাৰণে প্ৰথমতে গুগল ক্ৰমটো অ'পেন কৰি ল'ব লাগিব। আৰু গুগল ক্ৰমটো অ'পেন কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি অ'পেন বুক এক্সামিনেশ্যন। ইয়াত অপশ্যনটো আহিছে, ইয়াত গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অ'পেন বুক এক্সামিনেশ্যন এইটোত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ স্কেন আপোনালোকৰ তাত আহিব। বন্ধু বান্ধৱীসকল, মই এই মক টেষ্ট এক্সামৰ লিংকটো ডেছক্ৰিপশ্যনত দিম, আপোনালোকে জাষ্ট তাত ক্লিক কৰিলে হ'ল, ইয়াত আহি যাব। তাৰপিছত ইয়াত লেফ্ট ছাইডেদি আছে 3 ডট, ইয়াত 3 ডটটোত ক্লিক কৰাৰ পিছত ইয়াত GU ৱেব বুলি আছে, তাৰপিছত আছে অ'পেন টেক্সট বুক এক্সামিনেশ্যন। এই অ'পেন টেক্সট বুক এক্সামিনেশ্যন কি তাৰ বিষয়ে কিছুমান তথ্য ইয়াত দিয়া আছে। দ্য এনচাৰ স্ক্ৰিপ্ট, আৰু এনচাৰ স্ক্ৰিপ্ট মানে এনচাৰ স্ক্ৰিপ্টৰ নমুনা কি সেইবিলাক ধুনীয়াকৈ ইয়াত দিয়া আছে। তাৰপিছত স্কেনিং টু PDF, স্কেনিঙৰ পৰা PDF কেনেকৈ কৰে তাতো দিয়া আছে। টাইম এণ্ড চাইজ লিমিট, অৰ্থাৎ কিমান টাইম আৰু চাইজ কিমান লাগিব সকলোবোৰ দিছে, কিন্তু এইখিনি আমি আলোচনা কৰিব নাযাওঁ। আমি জাষ্ট আলোচনা কৰিম যে মক টেষ্ট এক্সামটো যে আপোনালোকে দিব তাৰ সময়টো কেনেকৈ চাব পাৰে, কেতিয়া কাৰ এক্সাম আছে সেই সময়টো কেনেকৈ চাব পাৰিব, আৰু কেনেকৈ PDF ফাইলটো আপোনালোকে আপলোড কৰিব পাৰিব, সেইটোহে ইম্পৰ্টেণ্ট কথা। ইয়াত যে আছে এক্সামিনেশ্যন শ্বেডিউলছ বুলি যে আছে, এক্সামিনেশ্যন শ্বেডিউলছত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আছে আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট, অৰ্থাৎ ইয়াত এক্সামৰ দিনাখন কাৰ কাৰ এক্সামৰ শ্বেডিউল আছে তাত চাব পাৰিব। তাৰপিছত আছে আমি যে এই মক টেষ্ট এক্সামটো দিম, সেই মক টেষ্ট এক্সামটো কেনেকৈ দিম দিয়াৰ কাৰণে ইয়াত মক টেষ্ট বুলি যে লেখা আছে ইয়াত মক টেষ্টত ক্লিক কৰিব। ইয়াত মক টেষ্টত ক্লিক কৰাৰ পিছত ইয়াত আহিছে অপশ্যন যে মক টেষ্ট শ্বেডিউল। ইয়াত মক টেষ্ট শ্বেডিউলছটো চাবৰ কাৰণে ইয়াত ক্লিক কৰিব, অৰ্থাৎ সময়সীমাটো ইয়াত আহি যাব। ইয়াত মক টেষ্ট শ্বেডিউলছত ক্লিক কৰাৰ পিছত ইয়াত আহিছে মক টেষ্ট শ্বেডিউলছ। ইয়াত ফিডবেক, আপোনালোকে ফিডবেকটো দিব পাৰিব যে এক্সামৰ দিনাখন। আৰু বন্ধু বান্ধৱীসকল, ইয়াৰ এক্সামৰ শ্বেডিউলটো আছে 28 মে', অৰ্থাৎ আজিৰ দিনটোত আছিল MA এছামিছ এণ্ড বাংগালীৰ এক্সাম আছিল। লগতে আজি শ্বেডিউলছৰ সময়সীমা দিছে ৰাতিপুৱা 8টা বজাৰ পৰা আবেলি 4টা বজালৈকে। এইখিনি সময়সীমাৰ ভিতৰতে আপোনালোকে আজিৰ এক্সামটো দিব পাৰিব। ঠিক তেনেদৰে আপোনালোকে প্ৰত্যেক দিনে মক টেষ্টৰ এই ৱেবছাইটটোত শ্বেডিউলছত যাই চেক কৰি চাব পাৰিব কেতিয়া কাৰ এক্সাম, আৰু এই মক টেষ্টটো দিবৰ কাৰণে বাধ্যতামূলক, তেতিয়াহে আপোনালোকে এক্সামৰ দিনাখন কোনো কুণ্ঠাবোধ কৰিব নালাগিব, মানে এটা প্ৰেক্টিচ হৈ যাব। আৰু এনেকুৱা ধৰণৰে প্ৰচেছটো হ'ব আমাৰ এক্সামৰ দিনাখনো। তাৰপিছত ইয়াত আমি বুজি পালোঁ যে মক টেষ্টৰ শ্বেডিউল, অৰ্থাৎ টাইমটো কেতিয়া কাৰ আছে গম পায়। কেনেকৈ গম পায়, ক'ত আহি গম পায় আপোনালোকক আৰু পুনৰ দেখুৱাই দিছোঁ। ইয়াত আহিব, অহাৰ পিছত মক টেষ্টত এইটো যে মক টেষ্ট আছে মক টেষ্টত ক্লিক কৰিব। মক টেষ্টত ক্লিক কৰাৰ পিছত ইয়াত তলত যে আছে মক টেষ্ট শ্বেডিউলছ, ইয়াত মক টেষ্ট শ্বেডিউলছত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ লিখি থাকিব কেতিয়া কাৰ এক্সাম আছে, এই মক টেষ্টৰ এক্সাম আছে ইয়াত লেখা আহিব, দেখিলে। ইয়াৰ পিছত আমি যাম মক টেষ্ট শ্বেডিউলছৰ মক টেষ্ট পৰ্টেল। এই মক টেষ্ট পৰ্টেলত ক্লিক কৰি দিলোঁ।
এই মক টেষ্ট পৰ্টেলত ক্লিক কৰাৰ পিছত ইয়াত এটা অপশ্যন আছে অনলাইন মক টেষ্ট। অনলাইন মক টেষ্টত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ধৰণৰ এখন স্ক্ৰীন আপোনালোকে দেখা পাব, য'ত গুৱাহাটী ইউনিভাৰ্চিটি SOPখন আছে। লগতে এই মক টেষ্ট এক্সামটো দিবৰ কাৰণে বা আমাৰ ফাইনেল এক্সামটো দিবৰ কাৰণে কি কি ইনষ্ট্ৰাকশ্যন আমি মানিব লাগিব। চ' মই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকক কৈছোঁ যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব লগ ইন কৰিবৰ কাৰণে, ৰোল নাম্বাৰ লাগিব আৰু আপোনাৰ ডেট অফ বাৰ্থ লাগিব। তাৰপিছত ডাউনলোডৰ অপশ্যন থাকিব আৰু আপলোডৰো অপশ্যন থাকিব, অৰ্থাৎ কুৱেশ্যন পেপাৰ ডাউনলোডৰো অপশ্যন থাকিব আৰু এনচাৰ পেপাৰখন অৰ্থাৎ PDF ফাইলটো আপলোড কৰাৰো অপশ্যন থাকিব। তাৰপিছত 10টা পেজৰ এটা PDF ফাইল বনাব লাগিব, যাৰ MB হ'ব 5 MBতকৈ বেছি হ'ব নালাগিব, কম হ'লে কোনো কথা নাই। তাৰপিছত এক্সাম আৰম্ভ হোৱাৰ 30 মিনিট আগতে এই লিংকটো অ'পেন কৰি দিব। তাৰপিছত A4 সাইজ পেপাৰ, সেয়ে আৰু বেলেগ একো নাই। তাৰপিছত আপুনি যে এইখিনি চালে, এইখিনিত আপুনি এগ্ৰি কৰিব লাগিব SOPখন। ইয়াত তলত এগ্ৰিৰ অপশ্যন আছে, এগ্ৰি কৰি দিলে। এগ্ৰি কৰি দিয়াৰ পিছত প্ৰচিড কৰি দিব। ইয়াত প্ৰচিড কৰি দিয়াৰ পিছত ষ্টুডেণ্ট লগ ইন বুলি এনেকুৱা এখন আহিব, অৰ্থাৎ এইখন ছাবমিট কৰি আমি কেনেকুৱা ধৰণৰ আমি এনচাৰো ডাউনলোড কৰিব পাৰিম, আপলোডো কৰিব পাৰিম। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব আপোনাৰ আৰু ৰেজিষ্টাৰ্ড মোবাইল নং, অৰ্থাৎ কোনটা মোবাইলত আপোনাৰ পাৰ্চনেল ডিটেইলছত যোনটা নাম্বাৰ আছিল সেই নাম্বাৰটো দি দিব, অৰ্থাৎ য'ত আপুনি এক্সাম দিব। তাৰপিছত ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত ছাবমিট কৰি দিব। যিহেতু মোৰ আজি এক্সাম নাই, তেতিয়াহ'লে মই ছাবমিট নকৰোঁ আৰু ছাবমিট কৰিলেও নুখুলিব। চ' ছাবমিট কৰাৰ পিছত আপোনালোকৰ তাত ডাউনলোড আৰু আপলোডৰো অপশ্যন আহিব। সেই ডাউনলোড হ'লে আপুনি কুৱেশ্যন পেপাৰখন ডাউনলোড কৰিব পাৰিব আৰু আপলোড হ'লে আপুনি PDF ফাইলটো আপলোড কৰি দিব পাৰিব, অৰ্থাৎ আপোনাৰ এনচাৰটো। তেনেকুৱা ধৰণৰ প্ৰচেছটো কৰা হয়। চ' বন্ধু বান্ধৱীসকল, আপোনালোকক মক টেষ্ট এক্সামৰ শ্বেডিউল কেনেকৈ চাব পাৰি, কেতিয়া কাৰ এক্সাম আছে কেনেকৈ চাব পাৰি সেইটো ক'লোঁ। লগতে এই মক টেষ্টৰ PDF ফাইলটো আমি কেনেকৈ আপলোড কৰিম, অৰ্থাৎ আমাৰ এনচাৰ শ্বীটখন কেনেকৈ আপলোড কৰিম আপোনালোকক সেইটোও ক'লোঁ। লগতে বন্ধু বান্ধৱীসকল, আপোনালোকে এটা কথা মন কৰা উচিত যে আমি যে মক টেষ্টৰ এক্সামৰ যিখন PDF ফাইল আপলোড কৰিম, সেই আপলোড কৰাৰ MBটো 5 MB হ'ব লাগিব। বন্ধু বান্ধৱীসকল, 5 MB হ'ব লাগিব। আপোনালোকে আপোনালোকৰ আগত এনেকুৱা ধৰণৰ আগতে লিখা আপোনালোকৰ কলেজত এছাইনমেণ্ট জমা দিয়া এনেকুৱা ধৰণৰ পেপাৰ A4 সাইজ পেপাৰ থাকিব পাৰে। আৰু মক টেষ্টৰ দিনাখন আপোনালোকে এইবোৰো আপলোড কৰি দিব পাৰে। ইয়াত আপোনালোকে তেতিয়া গম পাব যে এটা পেজত A4 সাইজ পেজত মিলি বা 10টা A4 সাইজ মিলি কিমান MB হয়। চ' এটা স্কেনাৰ ল'ব, এডব স্কেনাৰ বুলি এটা এপ আছে, সেই এপটোত যাব আৰু এপটোত গৈ আপোনালোকে এই মক টেষ্টটো সুন্দৰকৈ দিব পাৰিব। ধন্যবাদ।